তো সেই বন্ধু ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি ৰঙিয়াত লখিমপুৰত বহুত কিমান পানী হৈছে আপোনালোকে ভাবিব নোৱাৰিব ধৰণৰ পানী হৈছে। বৰলৈ নদী ইমান অভাৰ হৈ গৈছে কোনো ভাবিব পৰা নাই। তো আপোনালোকক আজি দেখুৱাইছোঁ বানপানী ৰঙিয়াত কেনেকুৱা হৈছে, কিমান কি হৈছে, কাৰ কিমান ক্ষতি হৈছে বলক। আৰু মানুহে ৰাস্তাতে মাছ মাৰিছে আপোনালোকক দেখাইছোঁ বলক। দেৰি নকৰোঁ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পানী গাড়ি থৈ গ'লে মানে ভয় লাগে। চাওক এই ৰঙিয়াৰ মাজমজিয়াত বানপানী সদৃশ পৰিৱেশ। এয়া কৃত্ৰিম বানৰ ফলত কৃত্ৰিম বানৰ ফলত হোৱা পৰিস্থিতি চাওক। এই চাওক ৰাস্তা ডুবি গ'ল। এয়া মিলনপুৰৰ ৰাস্তা চাওক পুৰা ডুবি গ'ল। চব লক্ষ্মী মন্দিৰ পথ একদম ডুবি চাৰখাৰ হৈ গ'ল। ছাত্ৰী আছে ৰাইট এই মন্দিৰ যাব পাৰে। আমি চাইকেল লৈ যাই আছোঁ পানী চাব। চাওক আমাৰ চাইকেল পানী আজি বিচাৰিছোঁ পানী চাওক চাওক নদীৰ পানী গ'লে বৰলীয়া নদীৰ পানী চাওক কিমান ফুল হৈ গৈছে। মানে অলপ অলপতে বৰষুণ আছিল তেতিয়া নদীৰ পানী হৈ গ'ল। চাওক চাওক ইমান পানী আমি পানীৰ মাজেদি গৈছোঁ বাইক গাড়ী চব বেলেগ বস্তু আপোনালোকক পানী দেখুৱাবলৈ আহিছোঁ। চাওক চাইকেল লৈ বাৰিষাৰে বৰষুণত তুমি একেলগে জনমে জনমে থাকিমে গনে তুমি মই একেলগে বাৰিষাৰে বৰষুণত গাড়ি কেয়ার গাড়ি মানে সাইকেল ঠিক করে কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন ঘৰে ঘৰখন বৰফতে উঠি গ'ল গোহালিৰে গৰু ভাল বৰফতি অতিহে মোক কৰিলে কয়
অভিমানী প্ৰতিকূল